মৰ্নিং সকলোকে ৰাতিপুৱা সকলোকে গুড মৰ্নিং জনাইছো লগতে আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বহুত ধুনীয়া স্পেশাল ভিডিঅ' সো এগৰাকী মাক হিচাপে মই মোৰ লৰাক টিফিনত কিমান হেলদি ফুড দিবলৈ ট্ৰাই কৰো তাই ৰেচিপি এটা মই আজি আপোনালোকক দিবলৈ ট্ৰাই কৰিম সো ভাবিছো কেনেকুৱা হয় নাজানো আৰু হয়তো ৰেচিপিটো আপোনালোকে ভাল পাবনে নাই কিন্তু মই যেনেদৰে ট্ৰাই কৰো মোৰ লৰাক দিবলৈ সো সেইখিনিকে অলপমান আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছো আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট স্কুল নোযোৱাৰ আগতে মই কেনেদৰে তাক খুৱাও সো এইখিনি অলপমান আপোনালোকক দেখুৱাম যিমান পাৰে হেলদি ফুড দিবলৈ ট্ৰাই কৰো সো ভাবিলো ৰেচিপিটো আপোনালোককো শ্বেয়াৰ কৰো হয়তো আপোনালোকেও ভাল পাব নিশ্চয় সো এতিয়া মই ফাৰ্স্ট টাইম ব্ৰেকফাষ্ট বনাই লওঁ মৰ্নিং তাৰ পাছত স্কুলৰ টাইম আছে সো স্কুল যেনেদৰে নিও আৰু কেনেদৰে মই দিনটো পাৰ কৰিম সো সেইখিনি অলপমান আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম এগৰাকী মাক হিচাপে মই কেনেদৰে স্কুলত থৈ মেলি কেনেদৰে বিজি ৰাখিছো নিজকে সো তাকে অলপমান দেখুৱাবলৈ ট্ৰাই কৰিম সো আপোনালোকে প্লিজ ভিডিঅ'টো কন্টিনিউ কৰিব এতিয়া মই ফাৰ্স্ট টাইম ব্ৰেকফাষ্টটো বনাবলৈ বস্তুখিনি যোগাৰ কৰি লওঁ সো কি বস্তু মই লম ব্ৰেকফাষ্ট বনাবলৈ তাকে অলপমান দেখুৱাবলৈ ট্ৰাই কৰিম বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো বলক এইখিনি হৈছে ব্ৰাহ্মী শাক আৰু লগতে এফালে মানিমুনি কেইটামানো আছে আপোনালোকে এনেদৰে পিয়াজখিনি আৰু ব্ৰাহ্মী শাকখিনি মই এনেদৰে অকণমান মিহিকৈ কাটি লৈছো ব্ৰাহ্মী শাক আৰু পিয়াজৰ লগতে এতিয়া মই সুজি 2 চামুচমান লৈ লৈছো আৰু এতিয়া মই মিক্স কৰি দিম একেলগে আৰু লগতে আটা ডাঙৰ চামুচেদি 1 চামুচ লৈ লৈছো আৰু লগতে চেনি আৰু নিমখ মই একেলগে এনেদৰে মিক্স কৰি দিছো লগতে গাখীৰ দি দিছো আৰু গুটেইখিনি একেলগে মিক্স কৰিম এতিয়া মই কম তেলত এনেদৰে অকণমান দি পলাই পিঠা সিস্টেমত ভাজি লৈছো ব্ৰেকফাষ্ট খিনি ৰেডি হৈ গ'ল হয়তো দেখিবলৈ ইমান ধুনীয়া নহবও পাৰে কিন্তু এয়া মোৰ হেলদি ফুড খিনি ৰেডি হৈ গ'ল সো এইখিনি মই টমেটো সচৰ লগত সাৰ্ভ কৰিছো এয়া চাওক মই এতিয়া স্কুল ওলালোহি যাবলৈ আৰু ইহঁত দুটাও ৰেডি হৈ গ'ল আৰু এতিয়া আমি স্কুল যাওঁ আৰু টাইমটো হৈ গ'ল দেৰি হৈ যাব আৰু যিমান পাৰে দেখুৱাবলৈ ট্ৰাই কৰিম কি দেখুৱাব পাৰিম নাজানো কিন্তু দেখুৱাবলৈ ট্ৰাই কৰিম যিমানখিনি পাৰোঁ হাই কৈ দিয়া এনেকৈ হাই কৈ দিয়া আমি এতিয়া ক'ত যাম ব'লা স্কুলত থৈ মেলি আৰু এতিয়া মই সোমাইছো আমাৰ বাহঁতৰ ঘৰত ইয়াতে টাউনতে ঘৰ আৰু ইয়াতে মই সোমাই লৈছো স্কুলত থৈ মেলি আৰু গাঁৱৰ পৰা বস্তু কেইটামান আনি দিছিলোঁ বাৰ কাৰণে সো কি আনিছো সেইখিনি অলপমান আপোনালোকক দেখুৱাই দিছো এইফালে পচলা আনিছো ঢেকীয়া শাক আনিছো এইখিনি অলপমান দেখুৱাই দিওঁ আৰু এইখিনি হৈছে গাঁৱৰ পৰা আনি দিয়া বস্তু এইখিনি এতিয়া বাছি আছে তৰৈ পচলা এইখিনি বস্তু মই গাঁৱৰ পৰা আনি দিছো আৰু এতিয়া বাছি আছে বায়ে ভেন্দি ইয়াতে সোমাই লৈছো এইফালে আমাৰ খুৰী আছে হাই এমবিতে হাই
ইয়াত কি কৰিম কি নকৰিম সকলোখিনি আপোনালোকক দেখুৱাম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু খুৰী আৰু বাই আমি একেলগে ভাত খাম একেটা থালিতে চ' এতিয়া এইফালে ভাত নিছে আৰু এতিয়া আমি ভাতখিনি খাবলৈ কি চব্জি যোগাৰ কৰিছোঁ সেইখিনি অলপমান আপোনালোকক দেখুৱাওঁ চ' এইখিনি এতিয়া ৰেডি কৰি লৈছোঁ আৰু আপোনালোকক দেখুৱাম এয়া হৈছে গাহৰি মাংসৰ লগত যিটো আমাৰ মিচিঙত আমনৈং বুলি কোৱা হয় আমনৈং গাহৰি মাংসৰ লগত বনাইছে এনেদৰে চ' এইখিনি লগতে এটা এটাকৈ দেখুৱাই গৈ থাকিম আপোনালোকক এইখিনি চব্জি আমি ৰেডি কৰিলোহি ভাতখিনি আৰু এটা এটাকৈ কৈ যাব কি আছে ইয়াত গাহৰি মাংস আৰু নতুন গাজ জেঠমহীয়া গাজ টেঙা আৰু এইটো হৈছে গাজ আৰু মাছ আৰু এইটো হৈছে বইলিং কলমৌ শাক লাচৰ আৰু এইটো হৈছে গাহৰি মাংস আৰু গাহৰি তেজৰ লগত বনোৱা চাউলৰ গুড়ি খুটগুড়ি আৰু সৈতে কাচকল আৰু দালি আৰু এইটো হৈছে কলিয়ন আৰু এইফালে নিমখ জলকীয়া চব গোটেইখিনি ৰেডি কৰি লৈছোঁ আমি আৰু একেলগে খাম একেটা থালিতে আমি এতিয়া খাবলৈ ৰেডি কৰিলোঁ গোটেইখিনি এতিয়া আমি খাম আৰু চ' খোৱাখিনিও অলপমান আপোনালোকক দেখুৱাম আমি কেনেদৰে খাম আৰু চাৰিগৰাকী আমি একেলগে খাম আমাৰ মিচিং মানুহৰ নিয়ম এটা আছে একেলগে খালেনো মনো মিলি থাকে চ' আমি যেতিয়া আমি একেটা লগ হওঁ তেতিয়া আমি একেলগে খাওঁ চ' আমি কেনেদৰেনো খাওঁ সেইখিনি অলপমান আপোনালোকক দেখুৱাম আৰু এগৰাকী আহিবলৈ বাকী আছে চ' আমি ৰৈ আছোঁ অলপমান ৰকে হওক হাই এম্বিতে হাই এম্বিতে এয়া হৈছে আমাৰ বা আৰু এয়া হৈছে আমাৰ খুৰী এতিয়া আমি খাই লওঁ বাৰু লগতে এয়া পুদিনা আৰু আমৰ চাটনি খাই মেলি আদায় কৰিলোঁ আৰু এতিয়া হৈ গ'ল খাই মেলি এতিয়া খাই মেলি আজৰি হ'লোহি আৰু অলপমান ৰেষ্ট লৈ মেলি আকৌ ল'ৰাটোক আনিবলৈ যাব লাগে ল'ৰাটোক আনিবলৈ গৈ মেলি চিধা ঘৰলৈ যাম চ' এতিয়া অলপমান ৰেষ্ট লৈ লওঁ লিখিছিলা নাই আজি হা পাপু লিখিছিলা নে গাইজ ঘৰ আহি পালোহি মই আৰু এতিয়া মই বনামগৈ আমৰ আচাৰ একচুৱেলি আমৰ আচাৰ অকণমান বনাম বুলি শুকুৱাই থৈছিলোঁ চ' ভাবিলোঁ সেইখিনি অলপমান আপোনালোকক দেখুৱাই দিওঁ মইনো আমৰ আচাৰখিনিনো কেনেদৰে বনাইছোঁ এতিয়া আমৰ আচাৰখিনি বনাই লওঁ বলক ৰ'দত শুকোৱা আমখিনিত মই পাঁচফোৰণখিনি দি দিছোঁ মিহি কৰা আৰু গুড়ি জলকীয়া আৰু লগতে সৰিয়হ গুড়ি কৰা হয় এইখিনিও দি দিলোঁ আৰু লগতে হালধি আৰু নিমখ এইখিনি গোটেইখিনি মিক্স কৰি দিছোঁ এতিয়া অলৰেডি বনাই মেলি হৈ গ'ল আৰু ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু এইখিনি এতিয়া 3-4 দিনমান ৰ'দত শুকুৱাব লাগিব এনেদৰে ইয়াৰ পাছতহে আমি বয়াম এটাত ভৰাই দিম আৰু ভৰোৱাৰ পাছতে তেল আৰু অলপমান দিম চ' এইখিনি দি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আকৌ লগ পাম